গাইজ ভাল না খবৰ চবৰে মানে কথাটো হৈছে কি এই IPL ওপৰত মানে বিশেষকৈ CSKৰ ওপৰত মই কম বেছি মানে নকওঁ বুলি ভাবোঁ বোলে খেলা চেলা ভিডিঅ' বেছি নকওঁ মানে বেছি বেয়াকৈ ক'লেও অলপ বেয়া লাগে ধৰক ধোনীক আমো ভাল পাওঁ দেচোন ধোনীক ভাল পাওঁ কিন্তু CSK টীমটোক ভাল নাপাওঁ CSK টীমটোক কিয় ভাল নাপাওঁ CSK যিকেইটা ফেন্স আছে মানে বহুত ওপৰৰ লেভেলো কয় যদি মানে কেনেহেন টাইপৰ আছে আমাৰ ওচৰে পাজৰে চবকে বুলি মই নকওঁ আমাৰ ওচৰে পাজৰে কেইটামান আছে মানে যদি 10 টকাৰ খাই 20 টকাৰ লেভেল দিয়ে সেনেহেন টাইপ তো অলপ সহ্য নহয় আৰু জানাই দেখাই পাইছি বাকী চবে ৰাইজে জানাই যে প্ৰত্যেকটো বস্তুৰে থালা ফৰা ৰিজন তো সেইটো আৰু জানাই না আৰু কি বুলি ক'ম তো এইবাৰ মানে থালা হেলা নাই না বাপাহঁতৰ কাম বেকে হোৱা নাই প্ৰথম দিনে হাল্লা 128 ৰান বনাইছে লাজ লাগাই কালি বাৰু মানটো বাচাইছি দে 210 ৰান বনাইছে তাৰ পিছতো জিকবে নোল্লা কি বুলি ক'ম মই মানে মোৰ ভাষা নোহোৱা আছে ভাইহাত এইবাৰ মানে কি CSKৰ কামবেক নহ'ব তো মানে যিকেইটা CSKৰ ফেন আছে তহঁতে নাকত তেল দি শুই থাকাই ভাল বাকী আৰু খেলা চেলা চাই কিনে বেছি হাল্লা নকৰাই ভাল এতিয়া মানে CSKৰ ফেনকেইটা অলপ মনে মনে আছে দুখন বেক টু বেক হাল্লাটো তো যিদিনাখনাই জয় হ'ব সিদিনাখনাই চাবিচোন সিহঁতৰ কি হাল্লা হ'ব না গতিকে এতিয়া মানে কি থালাও নাই থালা বহি আছে বাকী পাঠি ৰানাও নাই এইবাৰ তাৰপিছত জাদেজাকটো উলিয়াই দিলা যদি মানে ইহঁতৰ কোনোবাকেইটা থাকিল হয় তেতিয়াহ'লে খেলা যদি জয় হ'ল হয় এনেকৈ বকিলে হয় না বাপাত এইবাৰ তহঁতৰ কাম বেক নহ'ব তহঁতে হোমেও ঘৰত যায় তো CSKৰ ফেন তোমালোকে খেলা নাচাবা CSKৰ খেলা থকাৰ দিনা বাকী জ্ঞান চাও লাগে CSKৰ খেলা থকাৰ দিনা নাচাবি তহঁতে ঘুমৌ কাৰণ মিছা মিছি লাজহে লাগব দুখে লাগব এতিয়া পাকিস্তানত হ'লে বোলে টিভি ভাঙিলি হয় আমাৰ ইণ্ডিয়াত যিহেতু এতিয়া টিভি ভাঙা নিয়মটো নাই তন্ধাই আৰু মিছা মিছি মনটো ভাঙি কিনে লাভ নাই গাৰ্লফ্ৰেণ্ডৰ লগত কাজিয়া কৰিও লাভ নাই কাৰণ এইফালে খংটো সেইফালে পলবি গতিকে খেলাই নাচাবি বুজি পাইছা না যাৰ যাৰ গাৰ্লফ্ৰেণ্ড আছে সিহঁতেতো একদম CSKৰ খেলা নাচাবি এইবাৰ মিছা মিছি দুখোতেই কান্দবি আৰু দে আৰু কি বুলি ক'ম আৰু মানে ভাষা নাই মোৰ ক'ব লাগি তহঁতৰ ওপৰত দে